কিচেনলৈ আজি মই বনাবলৈ লৈছো পকৰি কিহৰ পকৰি জানানে মানিমুনিৰ পকৰি মানিমুনি সাধাৰণতে মানুহে মাছেদি জোল বনাই খায় বা ৰসুলিয়াই খায় মই পকৰি বনাই খাই ভাল পালো গতিকে ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিছো আপোনালোকক যদি ভাল পায় তে লাইক কৰিব কমেন্ট কৰিব যি সকলে নতুনকৈ চাইছে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব আহকচোন কেনেকৈ বনাও মানিমুনি মই এনেকৈ 10 টকাৰ কিনি লৈছিলোঁ এইখিনি মই এতিয়া বইল এটাত ভিজাই ৰম 5 মিনিটমান সময় ভিজাই ৰাখিম যাতে ইয়াত লাগি থকা মাটি চাটিখিনি গুচি যায় মসুৰ দালি লৈছো আধা কাপতকৈ অকমান বেছি জুখিলে প্ৰায় 100 গ্ৰাম মান হ'ব এইখিনিও মই 20 মিনিট মান সময় ভিজাই ৰাখিম ভিজোৱাৰ আগতে মই দুবাৰ মান ধুই লম ধুই লৈ তাৰ পিছত ভিজাই দিম ভিজাই থোৱা দালিখিনি মই ধুই ললো মানিমুনিখিনিও ধুই লৈছো ভিজাই থোৱাৰ বাবে ইয়াৰ শিপাত লাগি থকা বালিখিনি 3-4 বাৰ ধুতে সাফা হৈ গ'ল মই ইয়াত ঘাঁহ বন লাগি আছে নেকি তাকেহে চাই আছো আকৌ এবাৰ ধুই লম মানিমুনিখিনি এনেকৈ কুটি লৈ পেলাই বনাব পাৰি মিহিকে কুটি লবও পাৰে বা পেষ্ট কৰি বনাব পাৰি তেনেকুৱা কথা নাই যে কুটিয়ে বনাব লাগিব বা পেষ্ট কৰিয়ে বনাব লাগিব মই পেষ্ট বনাই লম তাৰ লগতে মই 1 ইঞ্চি মান জোখৰ আদা দিম 8-9টা মই জলকীয়া দিছো জলকীয়াটো নিজৰ টেষ্টৰ ওপৰত কথা মানিমুনিখিনি এয়া হিপা আছে এইখিনি মই বেলেগকে তেনেকে একো সাফা কৰা নাই খালি বালিটো সাফা কৰিছো আৰু ঘাঁহ বন আছে নেকি হেতুহে চাইছো তে এইখিনি মই পেষ্ট বনাই লম তাৰ পিছত আপোনালোকৰ ওচৰত আহি আছো ইয়া আমাৰ দালি আৰু মানিমুনিৰ পেষ্ট ৰেডি হৈ গৈছে এতিয়া ইয়াত মই কাটি লোৱা পিয়াজ মই দুখৰকে কাটি লৈছো দীঘলকে কাটা নাই ইয়াতে দি দিম ধনিয়া পাত কাটি লৈছো হেখিনিও ইয়াতে দি দিম নিমখ আন্দাজ কৰি দিম গুটেই মিশ্ৰণটো মই এতিয়া লৰাই দিম ভালদৰে গুটেইখিনি মিলাই লম মই পেষ্ট বনাওতে অকনমান পানী দিছো চাহখোৱা চামুচৰ প্ৰায় 3 চামুচ মানৰ সমান আৰু এতিয়া মই পানী দিয়া নাই কাৰণ পনিয়া হৈ গলে বস্তুটো ভাল নহব দেখিছে আপোনালোকে কেনেকুৱা হৈছে গেছত মই হাই ফ্লেমত এখন কেৰাহী পাতি দিছো কেৰাহী গৰম হলে ইয়াত মই এতিয়া তেল দিম মই সয়াবিন তেল ব্যৱহাৰ কৰিছো গেছটো হাই ফ্লেমতে দিব লাগে তেলটো গৰম হ'ব আৰু এনেও পকৰি ভাজোতে অকমান জুইটো বেছিকৈ লাগে তেল গৰম হৈ গ'ল এতিয়া মই চামুচৰ সহায়েৰে এটাকে পকৰি আকাৰ দি যাম পেষ্টখিনি পা মই চাহখোৱা চামুচ দি দিছো 1 চামুচ কৰি চাইজটো নিজৰ ওপৰত কথা ডাঙৰ সৰু কৰাটো আধা চামুচকে দিলে সৰুকে হ'ব 1 চামুচকে দিলে ডাঙৰকে হ'ব সৰুকে দিলে খাওঁতে সময় লাগিব ভাল লাগে ডাঙৰকে দিছো এতিয়া এটা সাইডে মই 2 মিনিট মান সময় হ'বলৈ দিম গেছৰ ফ্লেমটো মোৰ হাইতে আছে এক সাইডে হৈ গৈছে এতিয়া লাহে লৰাই লুটিয়াই দিম মই গুটেইখিনি লুটিয়াই দিম ইটো সাইডে আকৌ এই সাইডে 2 মিনিট মান হ'বলৈ দিম যেটো নিজে উঠি না যায় হেতু জুৰজবস্তি কৰি পেলাই এৰুৱাব নালাগে নহলে ভাগি যাব এতিয়া আমি এয়া হৈ গল নমাই দিম নমাই বাকিখিনিও এনেকৈ দি লম এটা সাইডে 2 মিনিট মান আৰু ইটো সাইডে 2 মিনিট মান দিলে হৈ যায়
এয়া আমাৰ ৰেডি হৈ গৈছে এতিয়া আমাৰ প্লেটিং টাইম বহুত ধুনীয়া হৈছে বহুত ক্ৰিস্পি হৈছে এনেকৈ আপোনালোকে বনাই চাব ভাল পালে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ